নমস্কাৰ, মই ভিগৰমন। আজি ভোগালী বিহু উপলক্ষে আজি ঘৰ এখন সৰু এখন পাৰ্টি এটা আয়োজন কৰিছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকিব এণ্ডিঙলৈকে। আৰু আজি ঘৰত নিশ্চয় কিবা কিবি বস্তু আনিছোঁ, বজাৰ কৰিব যাম। আপোনালোকে চাই থাকিব এণ্ডিঙলৈকে। হ'ল নেকি আমাৰ উৰুকা? কি আনিছে? বঢ়িয়া বঢ়িয়া। বাবা ফাইনেলি মই বজাৰৰ পৰা আহি পালোঁ, খৰি আনিলোঁ। আজি ধামাকা পাৰ্টি আজি উৰুকা, আজি পুৰা দাবাম আজি পুৰা খৰিত পুৰিম। ভিতৰত পিঠা চিঠা বনাই আছে বঢ়িয়া কৰি। আজি ইয়াক পুৰা খাম আজি ইয়াক। এই চাওক পিঠা বনাই আছে। এইটো হৈছে আপোনাৰ তিল পিঠা। চাওক ভালদৰে চাওক, তিল পিঠা খাবলৈ খুব টেষ্টি। আজিকালি যিটো যুগ পৰিছে, আজিকালি কোনো অসমীয়া ছোৱালীবিলাকে বোৱাৰীবিলাকে বনাব চেষ্টাই নকৰে, চব ৰেডিমেড কিনে। আমাৰ চাওক ঘৰতে বনোৱা হৈছে তিল পিঠা। এনেকৈ দিয়া যায়, চাব বঢ়িয়াকৈ ৰাউণ্ড কৰি দিব। চাব এতিয়া ৰোল টাইপ কৰি দিলে হৈ যায়। এইয়া আৰু বনোৱা ব্যক্তিজন হৈছে এইজন। কাৰোবাক যদি অৰ্ডাৰ লাগে, পিঠা বনাবৰ কাৰণে যদি মানুহ লাগে, তেন্তে এইজনক ক'ব পাৰে। কণ্টেক্ট নাম্বাৰটো দি দিম মই ডিছক্ৰিপশ্যনত, কণ্টেক্ট কৰিব। এইটো এই চাওক ৰাউণ্ড কৰি বনাইছে। ইফালে মায়ে কিবা চাহ বনাব নেকি, নে কিবা গুৰ চুৰ লৈ আহিছে। কিবা এটা কৈ দি। আমি তিলৰ পিঠা পুৰিম, গুড়েদি নাৰিকলেদি পিঠা পুৰিম। নাৰিকল এইটো নাৰিকল নহয়, গুৰ নহয়, নাৰিকলেদি পুৰিম। নাৰিকলে পুৰিম। ইয়াতে এতিয়া গুড় আছে। গুড় আছে। এতিয়া আমি গাখীৰ দিয়া নাৰিকল চেপি কেনে যিটো গাখীৰ ওলায়, আমি সেইটো চাহ খাম। এইখিনি চোৱা, এইখিনি নাৰিকলৰ গাখীৰ হয়। বঢ়িয়াকৈ চাহ বনাই খাই ভাল লাগে। চাব দেই আপোনালোকে ভালদৰে। আৰু ইফালে মোৰ মানুহজনী বহি আছে বঢ়িয়া কৰি। আমাৰ ধুনু উঠি গ'ল, ইফালে পূৰা বিহু চলি আছে, ধামাকা ভিডিঅ' হ'ব। ধুনু বজাৰৰ পৰা আহোঁতে ৰাস্তাতে লগ পালে এজন ভাইটি এজনে। সি মোক 12টা টিকেট কাটি দিলে, লটাৰী টিকেট। প্ৰাইচ কি আছে? আজি প্ৰাইচ আপোনালোকৰ চাই লওক। এটা আছে তেজাল পাঠা, 2 নম্বৰত আছে ৰৌ মাছ এটা, 3 নম্বৰত আছে হাঁহ এটা, 4 নম্বৰত চিতল মাছ, 5 নম্বৰত ভকুৱা মাছ, 6 নম্বৰত লোকেল মুৰ্গী, ব্ৰইলাৰ মুৰ্গী, কণী, প্লেট, পাৰজোৰ, বৰা চাউল, মিঠাতেল, আলু, চেনি। আজি ইয়াৰে এটা পাই গ'লে মোৰ মাঘ বিহুৰ খানাটো, ৰাতিৰ আয়োজন বঢ়িয়াকৈ হৈ যাব। আৰু লগৰ ফ্ৰেণ্ডকো মাতিম। যদি এই খানাটো আজি পাই যাওঁ, ছাগলীটো পাব লাগিব। আজি ছাগলী পাব লাগিব। অকল ভিডিঅ'টো এইখিনিয়ে আছিল। আৰু আপোনালোকে নিশ্চয় চাই ভাল পাইছে। আৰু অহাকালি আৰু এটা নতুন ভিডিঅ' দিছোঁ, আপোনালোকে নিশ্চয় চাই ভাল পাব। আৰু মোৰ যদি চেনেল ভাল পাইছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। ধন্যবাদ।